বাবু যো 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 তো চাব দে গাইছ গাড়ীখন অফ হৈ গ'ল 41 কিলোমিটাৰ গৈছে 1 লিটাৰ তেলত অফ হৈ গ'ল তো ৱে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আজি 220 মাইলেজ টেষ্ট কৰিব গৈছোঁ তো এইখন ইয়াত ৰখাই থৈ দিয়া আছে তো আপোনালোকে চাই থাকিব তো এইখন হৈছে মোৰ গাড়ী তো চাব পাৰে তো এতিয়া ইয়াত ষ্টাৰ্ট হোৱা নাই তো এতিয়া পেট্ৰল ভৰাই লওঁ এতিয়া গাড়ীখন যোৱা নাই আৰু ইয়াতে আছে 41,690 মানে 690 আছে তো আপোনালোকে চাই লওক ভালকৈ এইটো 690 আছে তো এতিয়া 1 লিটাৰ তেল ভৰা মই ইয়াতে লৈছিলোঁ তেল তো আৰু ইয়াৰ এতিয়া মাইলেজ টেষ্ট কৰিম তো এইটো আধা লিটাৰ তো আধা লিটাৰ আৰু আধা লিটাৰ তো এতিয়া ষ্টাৰ্ট হৈ তো আপোনালোকে চাই থাকক তো গাইছ এতিয়া গৈছোঁ ৰঙিয়াৰ ফালে তো আমাৰ পৰা ৰঙিয়া বেছি দূৰ নহয় 15 কিলোমিটাৰ হয় তো বাইকত তেল ভৰাই লৈছোঁ তো আজিয়ে গম পোৱা যাব বাইকখনে কিমান মাইলেজ দি আছে মানে মই আগতে বেছি চোৱা নাছিলোঁ যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়া 35 মান দিছিল চাগে তেতিয়া এদিন চাইছিলোঁ কিন্তু তো আপোনালোকে চাই থাকক তো এতিয়া 23 কিলোমিটাৰ আহি পালোঁ তো মানে দুটা ভিডিঅ' দিলোঁ দুটা ভিডিঅ'তে মানে মই এক্সিডেণ্টৰ ভিডিঅ' দিছিলোঁ তো এজ ৰেষ্ট্ৰিকশ্যন লগাই দিছে তো সেইকাৰণে আকৌ ডিলিট কৰি দিবলগীয়া হ'ল তো সেইকাৰণে এইকেইদিন লেট হৈছে ভিডিঅ' দিব পৰা নাই তো শ্বিলং যাম বুলি ভাবি আছোঁ তো নেক্সট ছানডে মানে শ্বিলং যাব পাৰোঁ তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু মেকুৰীটো মাৰি থৈ দিছে তো আপোনালোকে চাব পাৰে 723 হৈছে মানে 690 হৈছিল 723 মানে 33 কিলোমিটাৰ গ'ল এতিয়ালৈকে ৰঙিয়াৰ পৰা ঘূৰি আহিলোঁ তো আৰু যাব লাগিব তো কেতিয়াবা কলেজ লাইফবিলাক বহুত মনত পৰে যেতিয়া মানে মই ফাৰ্ষ্ট ইয়াৰত আছিলোঁ তেতিয়া মাৰ পৰা পইচা মনে মনে কেতিয়াবা লৈ গৈছিলোঁ আৰু বাইকত তেল ভৰা আৰু মানে আমি ক্লাছ 2টামান কৰি মনে মনে পলা আৰু আমাৰ তিনিখন 220 আছিল তেতিয়া আজি 4 বছৰমান 4 বছৰ নহয় আজি 3 বছৰ আগতে তো মানে এনেকুৱা ফালিছিলোঁ মানে আমি গোটেইকেইটাই তিনিখন বাইক ওলাই লওঁ তো আমি তেতিয়া মদন কন্দৰৰ ফালে মনে মনে ছাৰহঁতক নোকোৱাকৈ গৈছিলোঁ এদিন ধৰা পৰি গ'লোঁ
তাৰপিছত এনেকুৱা আকৌ মাৰ দিছে সেই তেতিয়া ফাৰ্ষ্ট ইয়েৰতে পূৰা মাৰ খাইছিলোঁ ছাৰৰ। তো মই তেনেকুৱা দিনবিলাক বহুত মিছ কৰোঁ। তো আপোনালোকে চাগে মিছ কৰে। তো সেয়ে মানুহৰ জীৱনটোৱে মানে আজি এনেকৈ আছোঁ, কালি ডাঙৰ হৈ গৈ থাকিম লাহেকৈ বুঢ়া হ'ম, লাহেকৈ কি আৰু মানে মৰি যাম। এই দুদিনীয়া লাইফ। এই জাতকা দিছে গাইজ, ৰিজাৰ্ভতে চলি আছে কিন্তু জাতকা দি আছে এতিয়া। গধূলি হ'ল। বাবু যো এই জাতকা দিছে, গাড়ী জাতকা দি আছে চাওক আপোনালোকে। ষ্টাৰ্ট বন্ধ হৈ গ'ল, মানে ষ্টাৰ্ট বন্ধ নহ'লে গৈ চলাই থাকিম। মাইলেজ 40 তো 1 লিটাৰ 40। যা আছে গাড়ী বল 41। বল তো চাব দে গাইছ, গাড়ীখন অফ হৈ গ'ল। 41 কিলোমিটাৰ গৈছে 1 লিটাৰ তেলত। অফ হৈ গ'ল। সেইটো আপোনালোকে চাব পাৰে। 690 হৈছিল, 71 হৈছে। তো চাব পাৰে আপোনালোকে। ষ্টাৰ্ট দিম। ষ্টাৰ্ট নহয়, এই নিউজেলত দিছোঁ গাড়ীখন। ষ্টাৰ্ট নহয়। তো এই মোৰ গাড়ীৰ মাইলেজ 41 মাইলেজ দি আছে এতিয়া। তো বেয়া দিয়া নাই, ভালেই দি আছে। তো গাইজ বৰ্তমান আহি ঘৰ পাই গ'লোঁ। তো ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নহ'লে যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।